যোৱাকালি নিশা তাৰমানে 6:45 মানত মই আমাৰ গাঁৱৰ চকতে আছিলোঁ। এনেতে আমাৰ মুছলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ ৰাভাদেৱে মোক ফোন কৰিলে, দাদা আমাৰ নিকাশিত এটা কিবা ঘটনা ঘটিছে, আপুনি যাওকচোন তালৈকে। তাৰপিছত মই থানালৈকে গ'লোঁ। থানাত গৈ দেখা পালোঁ যে বহু ৰাইজ তাত গোট খাই আছে থানাৰ সন্মুখত। আৰু তাৰপিছত থানাৰ ভিতৰত যাই গম পালোঁ যে এজন মুছলিম পুৰুষে দুগৰাকী কণ শিশু তেওঁ অপহৰণ কৰি লৈ গৈছিল বোলে। লৈ যোৱাৰ পিছত তেওঁক তাৰমানে আমাৰ ওচৰতে দুৰ্নী চকত তেওঁক তাতে শিশু দুগৰাকীয়ে বাইকত যেতিয়া লৈ গৈ আছে, শিশু দুগৰাকীয়ে তাৰমানে চিঞৰি গৈ আছে। ঠিক তেনেকুৱা অৱস্থাত তাৰে ৰাইজে তেওঁক কৰায়ত্ব কৰি তাৰপিছত ৰাইজে আৰক্ষীৰ হাতত গতাই দিয়ে। কিন্তু কথাটো হ'ল কি, সেই সময়ত আৰক্ষী আউটপোষ্টৰ সন্মুখত বহু ৰাইজ গোট খাইছে আৰু সকলোৰে দাবী অপৰাধীজনক উলিয়াই দিব লাগে। কিন্তু তেতিয়া হ'ল কি, আমি ৰাইজৰ পৰা গৈ আমিও গ'লোঁ আৰু আমাৰ প্ৰশাসনেও তেওঁলোকক ৰাইজক বুজোৱাৰ পিছত এতিয়া ৰাইজে কৈছে যে আমি আইনগত ব্যৱস্থাটো আমি সফলভাৱে কৰিম, গতিকে আপোনালোকে এতিয়া যাওক আৰু আমাক আইনৰ কামখিনি কৰিব দিম। আৰু সেইখিনি কথাকে ৰাইজে সন্মান জনাই তাৰ পৰা আঁতৰি গ'ল। তাৰ কাৰণে আমি ৰাইজকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, দীঘলডঙাবাসী ৰাইজক। আৰু এনেকুৱা এটা পৰিৱেশ, যোৱাকালি এটা পবিত্ৰ ঈদৰ দিন আছিল। ঈদৰ দিনৰ সময়তে ঠিক তেনেকুৱা এটা ঘটনাই অঞ্চলটোত অলপ চাঞ্চল্যৰ সৃষ্টি কৰিছিলে সন্ধিয়া। কিন্তু এইটো প্ৰশাসনৰ তৎপৰতাত এই চাঞ্চল্যটোৰ এতিয়া অলপ ওৰ পৰিছে। ছোৱালী দুজনীও মুছলিম সম্প্ৰদায়ৰ আছিল নেকি? হয়, ছোৱালী দুগৰাকীও মুছলিম আছিলে আৰু যিজনে নিছে তেওঁ দুয়োটা পক্ষ দীঘলডঙাৰ আছিল। দুয়োটা দীঘলডঙা। যিজনে নিছে তেওঁৰ ঘৰ দীঘলডঙা মাদুলিবাৰীত বুলি কৈছে, আৰু ছোৱালী দুজনেও তাৰে নিয়াৰবাৰী। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।